ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুওৱা হ'ব পনীৰৰ এটা ধুনীয়া ৰেচিপি আৰু আপোনালোকে যদিহে এনেকৈ ঘৰতে পনীৰ বনাব বিচাৰিছে তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু আই বাটনত মই পনীৰ বনোৱাৰ লিংকটো দি দিম আৰু প্ৰথমতে আপোনালোকে কি বস্তু ল'ব লাগিব কৈ দিছোঁ শুকান জলকীয়া পিহি লোৱা হৈছে আৰু ইয়াত জিৰা পিহি লোৱা হৈছে আৰু আলু এনেকৈ কুটি লোৱা হৈছে যিদৰে আমি মাংস ৰান্ধি খাওঁ ঠিক তেনেকৈ আলুখিনি কুটি লোৱা হৈছে আপোনালোকে এনেকৈ কুটি ল'ব আৰু আপোনালোকে যদিহে এনে ধৰণৰ কুকিং ৰেচিপি চাব বিচাৰিছে তেনেহ'লে ফেচবুকতো আমাক ফলো কৰিব পাৰে লৱাৰ আছাম ফুড বুলি আৰু ইউটিউবতো লৱাৰ আছাম ফুড বুলি মাৰি দিলে আমাৰ ইউটিউব চেনেলটো আৰু ফেচবুকৰ পেজটো আহি যাব আৰু প্ৰথমতে আপোনালোকে কেৰাহীটো গৰম কৰি ল'ব আৰু কেৰাহীটো গৰম হ'লে আপোনালোকে দিব লাগিব ইয়াত তেল আৰু আমি যেহেতু মিঠাতেল খাওঁ সেই মিঠাতেল দিয়া হৈছে আৰু মিঠাতেলখিনি দিয়াৰ পিছত তেলখিনি অলপ গৰম হ'বলৈ দিব আৰু যেতিয়ালৈ তেলখিনি গৰম হয় মানে আপোনাক জনাব বিচাৰিছোঁ যে ভিডিঅ'টো চাই যদিহে আপোনালোকৰ ভাল লাগে এটা লাইক কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু কিবা যদি জানিব বিচাৰিছে বা কিবা ক'ব বিচাৰিলেও কমেণ্ট কৰিব পাৰে তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ পনীৰখিনি আপোনালোকে ইয়াত দি ল'ব আৰু লাহে লাহে এনেকৈ পনীৰখিনি দি থাকিব আৰু দি লৈ আপোনালোকে প্ৰথমতে পনীৰখিনি ভাজি ল'ব লাগিব আৰু ভিডিঅ'টো চাই থাকক সকলোখিনি কথা নিশ্চয় গম পাব আৰু পনীৰখিনি এনেকৈ ভাজি থাকোঁতে যদিহে অলপ লাগি ধৰিব বিচাৰে তেনেহ'লে পাৰিলে অলপ জুইটো কমাই দিব পাৰে আৰু এনেকৈ অলপ লৰাই থাকিব লাগিব নহ'লে কিন্তু পনীৰখিনি একেবাৰে লাগি ধৰি পুৰি যাব গতিকে এইটো কথালৈ আপোনালোকে মন কৰিব যাতে পনীৰখিনি পুৰি কলা পৰি নাযায় সেইবাবে আপোনালোকে লাহে লাহে এনেকৈ লৰাই থাকিব লাগিব আৰু এনেকৈ লৰাই যিদৰে আমি বেলেগ কিবা বস্তু ভাজো তেনেকৈ আমি ভাজি ল'ব লাগিব আচলতে পনীৰখিনি এনেকৈ ভাজি ল'ব লাগিব আৰু ভজা হোৱাৰ পিছত এনেকৈ আপোনালোকে পনীৰখিনি নমাই থ'ব লাগিব আমি থাল এখনত এনেকৈ নমাই থোৱা হৈছে আপোনালোকে এনেকৈ নমাই থ'ব লাগিব আৰু পনীৰখিনি এতিয়া আমাৰ ভজা হৈ গ'ল এতিয়া আহিছোঁ নেক্সট প্ৰচেছলৈ ইয়াৰ পিছতে আমি কি কৰিব লাগিব আকৌ কেৰাহীটো গৰম কৰিব লাগিব কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ পিছত ইয়াত দিয়া হৈছে শুকান জলকীয়া আৰু আপোনালোকে যদিহে জ্বলা বেছি খাই পিছত আকৌ জলকীয়া দিব পাৰিব আৰু সেইকাৰণে প্ৰথমতে কৈছোঁ যে শুকান জলকীয়া পিহি ৰখা হৈছে আৰু ইয়াতে দিয়া হৈছে এতিয়া জিৰা জলকীয়া আৰু জিৰা আৰু এইখিনি বস্তু এতিয়া আপোনালোকে ইয়াতে ভাজি থাকিব লাগিব আচলতে ইয়াতে পিঁয়াজ দিয়া হোৱা নাই আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজো দিব পাৰে ইয়াতে কাটি সৰু সৰুকৈ কাটি আৰু এইখিনি বস্তু ইয়াত লৰাই থাকিব অলপ সময় ভজা হোৱাৰ পিছতে আমি যে প্ৰথমতে কৈছিলোঁ আপোনালোকক যে আলু কাটি থোৱা হৈছে আৰু সেই কাটি থোৱা আলুখিনি আপোনালোকে ৰেডি কৰিব কাৰণ এতিয়া আলুখিনি আমি ইয়াত দিব লাগিব আৰু আলুখিনি আমি ইয়াত ভাজি থাকিব লাগিব আচলতে বস্তুখিনি মাংস ৰন্ধাৰ নিচিনাই প্ৰচেছটো যিসকলে ৰান্ধে তেওঁলোকে নিশ্চয়কৈ গম পায় আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে এইটো ভিডিঅ'টো গোটেইখিনি চালে নিশ্চয় গম পাব যে কেনেকৈ কি কৰিব লাগে আৰু আলুখিনি এনেকৈ লৰাই থাকিব মাজে মাজে জুইটো ফ্লেমটো ফুল কৰি দিব পাৰে ইয়াতে কম কৰাৰ দৰকাৰ নাই আলুখিনি লৰাই থাকিলে হ'ল তেতিয়া তলত লাগি নধৰিব আৰু এতিয়া ইয়াত দিয়া হৈছে নিমখ আৰু আপোনালোকে সোৱাদ অনুসৰি নিমখখিনি ইয়াতে দি ল'ব আৰু নিমখ দিয়াৰ পিছতে দিয়া হৈছে হালধি আৰু নিমখ আৰু হালধি দিয়াৰ পিছত আকৌ আলুখিনি লৰাই ভাজি থাকিব লাগিব আৰু যিসকলে ইমান দূৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মই আকৌ মনত পেলাই দিব বিচাৰিছোঁ যে আপোনালোকে যদিহে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ৰেচিপিৰ ভিডিঅ' চাব বিচাৰিছে আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰিব পাৰে আৰু পেজটো লাইক কৰিবলৈ একেবাৰেই নাপাহৰিব লৱাৰ আছাম ফুড বুলি মাৰি দিলে আহি যাব আৰু ভিডিঅ'টো যদিহে আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ইউটিউবত গৈ লৱাৰ আছাম ফুড বুলি মাৰি দিলে আমাৰ ইউটিউব চেনেলটো আহি যাব আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব কিয়নো ইউটিউব চেনেলটোতো বহুতো ধুনীয়া ধুনীয়া ৰেচিপি দিয়া হয় আৰু আলুখিনি ভাজি লোৱাৰ পিছত পিহি লোৱা জিৰাখিনি ইয়াতে দি লোৱা হৈছে আৰু এতিয়া আকৌ গোটেইখিনি বস্তু আৰু অলপ সময় ভাজি থকা হৈছে আৰু পিহি লোৱা জিৰাৰ লগতে আৰু পিহি লোৱা আছিল শুকান জলকীয়া সেই বস্তুখিনিও ইয়াত দি লোৱা হৈছে এতিয়া আৰু শুকান জলকীয়াটো আপোনালোকে যিমান জ্বলা খায় সেই হিচাপত দি ল'ব আৰু গোটেইখিনি বস্তু এতিয়া ভাজি থকা হৈছে আৰু এনেকৈ ভাজি থাকিব আৰু অলপ সময় ভজাৰ পিছতে ইয়াতে আপোনালোকে দিব লাগিব পানী আৰু পানীখিনি যদিহে আপোনালোকে অলপ সোৱাদটো ভাল পাব বিচাৰিছে তেনেহ'লে পানীখিনি গৰম কৰি ৰাখিব পাৰে আৰু গৰম পানী ইয়াতে দিলে সোৱাদটো অলপ ভাল হ'ব আৰু ইচ্ছা কৰিলে ঠাণ্ডা পানীও দিব পাৰে আৰু এতিয়া দিয়া হৈছে ইয়াতে পানী
আৰু পানী আপোনালোকে যিমান জল খাব সেই হিচাপত আপোনালোকে অনুমান কৰি পানীটো দি ল'ব আৰু পানীটো দিয়াৰ পিছতে আপোনালোকে এই গোটেইখিনি বস্তু অলপ লৰাই দিব আৰু ইচ্ছা কৰিলে অলপ সময় ঢাকন মাৰি থৈ দিব পাৰে আৰু ঢাকন মাৰি বইল কৰি ল'ব পাৰে গোটেইখিনি বস্তু আৰু ইয়া কিছু সময় গ'ল তাৰ পিছত আসলতে মই ভিডিওটো অলপ মাজতে কাটি দিছোঁ নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে মাজে মাজে কাটি দিয়া হৈছে ভিডিওটো আৰু এতিয়া দিয়া হৈছে ইয়াত ভাজি থোৱা পনীৰখিনি আৰু ভাজি থোৱা পনীৰখিনি ইয়াত দি এনেকৈ লৰাই দিয়া হৈছে আৰু লৰাই দিয়াৰ পিছত আপোনাক ইচ্ছা কৰিলে আকৌ এইখিনি সময়তে ঢাকন মাৰি থৈ দিব পাৰে অলপ সময় আৰু অলপ সময় ঢাকন মাৰি থৈ দি পিছত আপোনাকে ঢাকনটো গুচাই দিলে আপোনাকৰ পনীৰৰ তৰকাৰীটো ৰেডি হৈ যাব আৰু আশা কৰিছোঁ ভিডিওত যিখিনি বস্তু দেখুওৱা হৈছে আপোনালোকে বুজি পাইছে আৰু ভিডিওটো আপোনালোকৰ ভাল লাগিছে ভিডিওটো যদিহে ভাল লাগিছে লাইক এটা কৰি এপ্ৰিচিয়েট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইয়াতে দিয়া হৈছে এতিয়া মিট মছলা আৰু আপোনালোকে দি ল'ব পাৰে সোৱাদ অনুসৰি মিট মছলা দিলে অলপ সোৱাদটো ভাল হয় নিদিলেও কোনো কথা নাই তাৰ পিছত মই কৈ আছিলোঁ যে ভিডিওটো যদিহে ভাল লাগিছে লাইক কৰিব আৰু ভিডিওটো চাই কেনে পাইছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ফেচবুক আৰু ইউটিউবত ফলো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ইয়াৰ পিছত আন এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত অতি সোনকালে আপোনালোকক লগ পাম আৰু তেতিয়ালৈ আজিলৈ লৱাৰ আছাম ফুডৰ পৰা মই লৈছোঁ বিদায় নমস্কাৰ